নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে, যদি আপোনাৰ মনৰ ইচ্ছা সৎ আৰু উচিত হয় তেনেহ'লে জানিব আপোনাৰ 100% নিশ্চিত মনৰ ইচ্ছা পূৰণ হ'ব। যদি ভালকৈ পঢ়া শুনা কৰিছে, কষ্ট কৰিছে তথাপিও চাকৰি পোৱা নাই, বা আপুনি কষ্ট কৰিও ফল পোৱা নাই, বা আপোনাৰ কোনো বিশেষ মনৰ ইচ্ছা পূৰণ হোৱা নাই, আপুনি যদিও যথেষ্ট কষ্ট কৰিছে, তেনেহ'লে আপুনি আজিৰ এই উপায় কৰিলে 100% নিশ্চিত সুফল পাব। কিন্তু এটা কথা মনত ৰাখিব, যদি ঘৰৰ মা দেউতাৰ অনুমতি অবিহনে আপুনি কাৰোবাৰ লগত বিয়া হ'বলৈ ইচ্ছা কৰি যদি এই উপায় কৰে, তেনেহ'লে কিন্তু ফল নাপাব, উল্টাই বিপৰীত ফলহে পাব পাৰে। আৰু কোনো অনুচিত কৰ্ম লৈ বা কোনো আনক ক্ষতি কৰিম বুলি ভাবি এই উপায় নকৰিব। উপায়টো কৰিবলৈ আপুনি গাও ধুব নালাগে, কোনো অশুচিও নালাগে, মাত্ৰ মনৰ ভিতৰত এই দুষাৰী বাক্য গাব। এই দুষাৰী বাক্য হৈছে হনুমান চালিচাৰ মনৰ ইচ্ছা পূৰণ কৰা দুষাৰী বিশেষ বাক্য, আৰু সেই বিশেষ বাক্য দুষাৰী হৈছে, और मनोरथ जो कोई लावे सोई अमित जीवन फल पावे। মাত্ৰ হনুমান বাবাক মনত ভাবি মনৰ ইচ্ছাটো কৈ এই বিশেষ বাক্য দুষাৰী মনৰ ভিতৰত গাই থাকিব ইচ্ছাটো পূৰণ নোহোৱালৈকে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।